वेलकम बैक टू माई न्यूज चैनल फक्टस ब्लग। এতিয়া আপোনালোকে দেখিবই পাৰিছে মোৰ পিছফালে অনিৰ্বাণ বাজাজ আগিয়াত থকা মেইন ব্ৰাঞ্চটোলৈ আহিছোঁ। তো এতিয়া কেইখনমান বাইক চাবলৈ আহিছোঁ। একদম ল' মানে অফাৰ দি আছে কিছুমান। তো অফাৰবিলাক সুধি লওঁ। দাদা এজন আছে আমাৰ চিনাকি দাদা, এই দাদাৰ অফাৰকেইটা কৈ দিব, অফাৰকেইটা চাই লওঁ বলক। মেইন বাজাজ শ্ব'ৰুমটোত আমাৰ এয়া আগিয়াত মেইন ব্ৰাঞ্চটোত এয়া বাইক চাব পাৰে, নতুন নতুন মডেল ডমিনাৰ এইটো। তো এই দাদা এজন আছে আমাৰ, এয়া ভিগুদা ভিগুদা কৈ দিব আমাৰ কি অফাৰ আছে বাইকবোৰত। অফাৰ মানে বৰ্তমান ল' ডাউন পে'মেণ্টত গাড়ী ওলাই আছোঁ। কিমান ডাউন পে'মেণ্ট দিলে পাই যাব ইয়াতে গাড়ী? আপোনাৰ 10,000-12,000 টকাত ওলাই যাব গাড়ী। 10,000-12,000 টকা হ'লে একদম লোৱেষ্টটো আপোনাৰ চিভিলটো চাব লাগিব, চালে ওলাই যাব 8,000-9,000 মানৰ ভিতৰত ওলাই যাব। তো এতিয়া ভিগুদা বাইক কেইখনমান দেখাব ল' ডাউন পে'মেণ্ট লোৱেষ্ট মানে 10,000-12,000 টকাত কি বাইক ওলাব পাৰে আপোনাক দেখাওক। লওক বাইক দেখাই আছে, এইখন বাইক হৈছে পালচাৰ, চবত সকলোৰে ফেভৰেট পালচাৰ 150। ইয়াত এটা 150 ডাবল ডিছ, এইখনো ল' ডাউন পে'মেণ্টত ওলাই আছে। তাৰপাছত এইখন 125 পালচাৰ, 125 পালচাৰ এইখনো ওলাই আছে ল' ডাউন পে'মেণ্টত। এইটো কিমান মান দিলে আহি যাব দাদা ডাউন পে'মেণ্টটো? 10-12 মানৰ ভিতৰত আহি যাব। 10-12 মানৰ ভিতৰত আহি যাব। চিভিল স্ক'ৰ ভাল থাকে আৰু কমত আহিব। আৰু কোনখন বাইক আছে দাদা? প্লেটিনা 110 আছে। প্লেটিনা 110 কোনোবাই ল'ব বিচাৰিলে এয়া চাব পাৰে। প্লেটিনা এইখন ধুনীয়া বাইক হয়, পেট্ৰলৰ মাইলেজো দিয়ে আৰু ব্যৱসায় কৰিবলৈ ভাল। যোনে যোনে ব্যৱসায় কৰে বা মোৰ নিচিনা কুৰিয়াৰৰ কাম কৰে, তো সেইবোৰ মানুহৰ কাৰণে ভাল। তো প্লেটিনা বাইকখন, তো এইখন কিমান মানত আহিব দাদা? 8-9 মানত আহি যাব। 8-9 মানত যদি চিভিল স্ক'ৰ ভাল থাকে, চিভিল স্ক'ৰ ভাল থাকিলে আহি যাব 8-9 মানত। এইটো আছে আৰু প্লেইন চিট স্প্লিট চিট আছে। বহুকেইটা আকৰ্ষণীয় মানে অফাৰ চলি আছে আমাৰ ইয়াতে, আমাৰ বাজাজ শ্ব'ৰুমত। যোনে যোনে মানে বাইক ল'ব বিচাৰিছে বাজাজ শ্ব'ৰুমত আহিব পাৰে, অনিৰ্বাণ বাজাজ আগিয়াত থকা মেইন ডিলাৰটোলৈ। তো এই দাদা ক'ব কি কি আকৰ্ষণীয় অফাৰ আছে। আকৰ্ষণীয় অফাৰ মানে দুটা হেলমেট আছে, তাৰপিছত গিফ্ট এটা পাব, আৰু 5 লিটাৰ তেল পাব। 5 লিটাৰ তেল আৰু থাকিব এখন লটাৰী কুপন থাকিব। লটাৰী কুপনখন দাদা দেখাই দিব এতিয়া মোক। এইখন কুপনখন, লটাৰী কুপনখন আপোনালোকে চাব পাৰে। এইখন কুপনখন, ইয়াত প্ৰাইচ থাকিব, এইবিলাক প্ৰাইচটো চাই ল'ব পাৰে আপুনি, এনেকৈ চাই লওক। এয়া LCD টিভি আছে, কি কি আছে এইটো? ৰেফ্ৰিজাৰেটৰ 1 নম্বৰ, আৰু তাৰপিছত LCD টিভি আছে, LED টিভি আছে, মানে কিছুমান এয়া বহুতকেইটা অফাৰ আছে চাব পাৰিছে। আপোনালোকেও যদি বাইক ল'ব বুলি ভাবি আছে অনিৰ্বাণ বাজাজত আহিব পাৰে, একদম ল' ডাউন পে'মেণ্ট দি কেনে বাইক এখন লৈ যাওক আৰু আপোনালোকে ঘূৰি তুৰি থাকক। আৰু যোনে যোনে মানে বাজাজ প্ৰেমী বাইক মানে ল'ব বিচাৰে, তো আহিব পাৰে বাজাজ শ্ব'ৰুমলৈ। আৰু এটা নতুন অফাৰ চলি আছে বাজাজৰ, নতুন অফাৰ আপকামিং আহি আছে। যোনে যোনে বাইক ল'ম বুলি ভাবিছে মানে, এয়া মানে মোৰ লগৰবিলাক মোৰ যেনেকৈ ফেভৰেট ডমিনাৰ, N16, বহুতকেইটা বাইক আছে মানে বাজাজৰ। তো সেইবিলাকৰ কাৰণে অফাৰ আহি আছে, লোন মেলা এটা আহি আছে। এইটো লোন মেলা কেতিয়া হ'ব? এইটো হ'ব এইটো মাহৰ জুলাই মাহৰ 15 তাৰিখৰ পৰা হ'ব, মানে সোমবাৰৰ পৰা ষ্টাৰ্ট হ'ব। বাকী এইকেইটা অফাৰ যিকেইটা ক'লোঁ সেইকেইটা চলি যাব মানে সেইটো অফাৰতে। তো আৰু যোনে যোনে ল'ব বিচাৰিছে ইয়াতে আহিব পাৰে। 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ লোন মেলাটো, তো আপোনালোকে আহিব। অনিৰ্বাণ বাজাজত গৈছিলোঁ, তো বাইক কেইখনমান চাবলৈ অফাৰ দি আছিলে, দাদা এজনে মাতিছে। তো আপোনালোকে যদি অফাৰটো উপভোগ কৰিবলৈ বিচাৰে তো অনিৰ্বাণ বাজাজত আহিব। অনিৰ্বাণ বাজাজত এই অফাৰটো দি আছে, লোন মেলাও হৈ আছে 15 তাৰিখৰ পৰা। লোন মেলাটো পাবৰ কাৰণে ইয়াতে আহিব।